মোৰ চেনেলটো সাবস্ক্ৰাইব কৰক আৰু লগতে কাষত থকা বেল আইকনটো ক্লিক কৰক সকলোতকৈ আগত ভিডিঅ' নটিফিকেশ্যনসমূহ পাই থাকিবলৈ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনাৰ SBI ATM কাৰ্ড নতুনকৈ আহিছে নেকি? যদি আহিছে, আপুনি কিদৰে আপোনাৰ SBI ATM কাৰ্ডখনৰ পিন জেনেৰেট কৰিব? এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব, তেতিয়া আপুনি সম্পূৰ্ণৰূপে বুজিব পাৰিব যে SBI ATM কাৰ্ডৰ পিন জেনেৰেট কেনেদৰে কৰিব পাৰি। আহক বন্ধু বান্ধৱীসকল, প্ৰথমতে আপুনি SBI যিকোনো মেচিনত যাব, মেচিনত গৈ আপুনি ইয়াত দেখুওৱাৰ ভিডিঅ'টোত দেখুওৱাৰ দৰে কাৰ্ডখন ল'ব, কাৰ্ডখন লৈ মেচিনটোত সোৱাইপ কৰিব। কিন্তু সোৱাইপ কৰাৰ আগতে আপুনি এটা কথা মনত ৰাখিব যে আপোনাৰ কিন্তু এই ATM কাৰ্ডখনৰ পিন জেনেৰেট কৰিবলৈ আপোনাক লাগিব আপোনাৰ ৰেজিষ্ট্ৰেশ্যন মোবাইল নম্বৰ, লগতে আপোনাৰ লগত থাকিব লাগিব পাছবুক, মানে পাছবুকৰ একাউণ্ট নম্বৰ। যদি আপোনাৰ লগত একাউণ্ট নম্বৰটো আছে বা 11টা ডিজিট থকা একাউণ্ট নম্বৰটো আছে আৰু ৰেজিষ্ট্ৰেশ্যন মোবাইল নম্বৰটো আছে, তেতিয়াহ'লে আপুনি ধুনীয়াকৈ সুন্দৰকৈ কৰিব পাৰিব। যেতিয়া আপুনি সোৱাইপ কৰিব, সোৱাইপ কৰি উঠাৰ পিছত আপোনাৰ এনেকুৱা ধৰণৰ এটা ইণ্টাৰফেচ লিংক আহিব। লিংকটো আপুনি দেখিব, চাওক লিংকটো এনেকুৱা ধৰণৰ লিংক আহিব। এই লিংকটোত আপুনি ষ্টেট বেংক অফ ইণ্ডিয়া যেতিয়া আহিব, তেতিয়া আপুনি কি কৰিব, ইয়াত গৈ বেংকিং থাকিব, বেলেঞ্চ ইনকুৱাৰী থাকিব, ট্ৰেন্সফাৰ থাকিব। শেষত প্ৰথমতে আপুনি গৈ পিন জেনেৰেশ্যন যে দেখিছে, এই পিন জেনেৰেশ্যনত আপুনি ক্লিক কৰিব। যেতিয়া আপুনি পিন জেনেৰেশ্যনত ক্লিক কৰিব, ক্লিক কৰাৰ লগে লগে আপোনাক দেখাব যে প্লিজ এণ্টাৰ ইউৰ 11 ডিজিট একাউণ্ট নম্বৰ। তেতিয়া আপুনি আপোনাৰ সেই একাউণ্ট নম্বৰ, 11টা একাউণ্ট নম্বৰ যে আছে, 11টা একাউণ্ট নম্বৰ ইয়াত ডাইল কৰিব। ডাইল কৰাৰ পিছত আপুনি কি কৰিব, শেষত আপুনি ইয়াত কনফাৰ্ম বুলি দিয়া আছে, সেই কনফাৰ্মত গৈ কনফাৰ্ম কৰি দিব। যেতিয়া আপুনি কনফাৰ্ম কৰিব, তেতিয়া আকৌ দেখাব আপোনাৰ প্লিজ এণ্টাৰ ইউৰ 11 ডিজিট মোবাইল নম্বৰ, 10 ডিজিট মোবাইল নম্বৰ। আপোনাৰ সেই যে মোবাইল নম্বৰ দুটা আছে, মোবাইল নম্বৰ দুটা আপুনি লিখি কনফাৰ্ম কৰি দিব। কনফাৰ্ম কৰি দিয়াৰ লগে লগে আপোনাৰ লগত এনেকুৱা ধৰণৰ এটা লিংক দেখিবলৈ পাব যে ডিয়াৰ কাষ্টমাৰ ষ্টেট বেংক এপ্লিকেশ্যনছ ইউ ফৰ, এইবিলাক ইমান পঢ়িব নালাগে, গতিকে আপুনি ডাইৰেক্ট গৈ তেতিয়া আপুনি কি কৰি দিব, কনফাৰ্ম কৰি দিব। কনফাৰ্ম কৰি দিয়াৰ লগে লগে আপুনি যদি কনফাৰ্ম কৰি দিয়াৰ লগে লগে আপুনি ইউৰ পিন জেনেৰেশ্যন ট্ৰানজেকশ্যন ইজ ছাকচেছফুলি, মানে ট্ৰানজেকশ্যন ছাকচেছফুলি, তেতিয়া আপুনি যদি ছাকচেছফুল কৰি দিয়ে, আপোনাৰ মোবাইলত এটা OTP আহিব। সেই OTPটোত 4টা সংখ্যা থাকিব, আখৰেৰে লিখা থাকিব, আৰু সেই সংখ্যাকেইটা আপুনি ইয়াত ভৰাব লাগিব, আৰু এবাৰৰ কাৰণে ভৰাব লাগিব। তাৰপিছত আকৌ আপুনি কি কৰিব লাগিব যে ATM কাৰ্ডখন পুনৰ আকৌ আপুনি সোৱাইপ কৰিব লাগিব। সোৱাইপ কৰি লগে লগে আপোনাক এটা এনেকুৱা ধৰণৰ ইণ্টাৰফেচ আহিব, মানে লিংক আহিব। সেই লিংকটো অহাৰ লগে লগে তেতিয়া আপুনি কি কৰিব লাগিব, ইয়াৰ বাওঁ চাইডে প্ৰথমতে আপুনি বেংকিং কৰিব লাগিব। বেংকিং কৰাৰ লগে লগে আপোনাক লেংগুৱেজ চিলেক্ট কৰিবলৈ দিব। লেংগুৱেজ আপুনি ইংলিছ ল'ব পাৰে, হিন্দী ল'ব পাৰে। আপুনি ইংলিছ ল'লে, যেতিয়া ইংলিছ ল'ব তেতিয়া আপুনি ইংলিছত ক্লিক কৰিলে, ক্লিক কৰাৰ পিছত আপোনাক দেখুৱাব যে এণ্টাৰ এনি নাম্বাৰ বিটুইন 10 to 99 ইজি, মানে দুটা নম্বৰ, যিকোনো দুটা সংখ্যা ল'ব লাগে। আপুনি দুটা সংখ্যা হয়তো 26 ল'ব পাৰে, নতুবা আপুনি 45 ল'ব পাৰে, নহ'লে বা আপুনি 22 ল'ব পাৰে। গতিকে লৈ উঠাৰ পিছত আপুনি যিকোনো সংখ্যা দুটা লৈ আপুনি ইয়াত কি কৰিব, ইয়েছ কৰি দিব। ইয়েছ কৰাৰ পিছত আপোনাৰ কি আহিব যে এনেকুৱাকৈ আপুনি চিলেক্ট কৰিব যে প্লিজ এণ্টাৰ ইউৰ পিন। আপুনি যি OTP যে আহিছিলে, OTPত আপোনাৰ মোবাইলত অহা OTPটোত 4টা আখৰ যি আখৰেৰে লিখা আহিছিল, সেই OTP কেইটা ইয়াত বহুৱাই দিব। বহুৱাই দিয়াৰ পিছত আপুনি এনেকুৱা ধৰণৰ এটা লিংক দেখিব। লিংকটোত গৈ আপুনি কি কৰিব, বাওঁ চাইডে পিন চেঞ্জ বুলি দেখিব। সেই পিন চেঞ্জত গৈ আপুনি কি কৰিব, যেতিয়া আপুনি পিন চেঞ্জত ক্লিক কৰিব, পিন চেঞ্জটো ক্লিক কৰাৰ লগে লগে আপোনাৰ আকৌ এটা ইণ্টাৰফেচ আহিব। সেই ইণ্টাৰফেচটো চালে প্লিজ এণ্টাৰ ইউৰ নিউ পিন। তেতিয়া আপুনি নিউ পিন 4টা বহাই ল'লে, আপুনি মোবাইল নম্বৰ ৰাখিব পাৰে, যিকোনো সংখ্যা ৰাখিব পাৰে, আৰু মুঠতে 4টা মনত থকা আপোনাৰ সংখ্যাৰে বহাব। এই 4টা বহাই দিয়াৰ লগে লগে আকৌ কি হ'ব, প্লিজ ৰি এণ্টাৰ ইউৰ নিউ পিন। আপুনি আকৌ পিনকেইটা নতুনকৈ বহাব লাগিব। শেষত যেতিয়া আপুনি পিনকেইটা নতুনকৈ বহাই দিব, ৰি এণ্টাৰ কৰিব, ৰি এণ্টাৰ কৰি আপুনি অ'কে কৰিব। অ'কে কৰাৰ লগে লগে আপোনাৰ তেতিয়া আহিব ইউৰ পিন হেজ বিন চেঞ্জ ছাকচেছফুলি, তাৰমানে আপোনাৰ পিন জেনেৰেশ্যন হৈ গৈছে।
এতিয়া আপুনি কি কৰিব পাৰিব আপোনাৰ সেই কাৰ্ডখনৰ যিটো পিন আপুনি নতুনকৈ বহুৱালে সেই পিন কেইটাৰ জৰিয়তে আপুনি এতিয়া টকা উলিয়াব পাৰিব বা আপুনি বেলেঞ্চ চেক কৰিব পাৰিব মিনি ষ্টেটমেণ্ট চাব পাৰিব যি কৰিব বিচাৰে আপুনি ATM কাৰ্ডখন ব্যৱহাৰ কৰিব পাৰিব